হাই এভৰিৱান, বহুত দিনৰ মূৰত ৰিমাছ কৰ্ণাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বিয়াৰ ভিডিঅ' দিম বুলি কৈছিলোঁ যদিও দিব পৰা নাছিলোঁ। আজি বাৰু মই বিয়াৰ পিছৰ লুকটোৱে আপোনালোকক দেখাইছোঁ। বাট বিয়াৰ ভিডিঅ' মই আজিৰ পৰা এটা দুটাকৈ দি থাকিম। আজি এডিট কৰিছোঁ, অলপমান সময় পাইছোঁ যিহেতু আপোনালোকে চাব বুলি আশা থাকিল। তেতিয়াহ'লে ব'লক মোৰ বিয়াৰ আগৰ গোটেইখিনি ভিডিঅ' আপোনালোকক দেখাই আছোঁ। হাই এভৰিৱান, ৰিমাছ কৰ্ণাৰ স্বাগতম জনাইছোঁ। আৰু আজি বহুত দিনৰ মূৰত ভিডিঅ' দিছোঁ। বহুত দিন ভিডিঅ' দিয়া হোৱা নাছিলে মানে বিয়াৰ দিন কাষ চাপিছে, চ' বহুত কামত ব্যস্ত হৈ গৈছিলোঁ, সেইকাৰণে ভিডিঅ' দিয়া হোৱা নাছিলে। আৰু আজি মই ভাবিছোঁ আপোনালোকক বিয়াৰ কামৰ অকণমান আপডেট দি দিওঁ। চ' প্ৰথমতে ৰাতিপুৱাৰ চাহ খাই ভিডিঅ'টি আৰম্ভ কৰিছোঁ বিচনাৰ পৰা উঠিয়ে। আজি অকণমান কাম হ'ব ঘৰত আৰু বেছি দিন যিহেতু বাকী নাই, চ' দেখাই আছোঁ কি কাম কৰোঁ বা কি কাম চলি আছে। চ' ভিডিঅ'টি আৰম্ভ কৰিছোঁ আৰু বিয়াৰ ডেটটো বাৰু জনাই দিম। প্ৰথমতে দেখাই আছোঁ কি কাম কৰোঁ বা কি কাম হ'বলৈ বাকী আছে। ইমান দিনে বহুত কাম হৈয়ে গ'ল, সেইবিলাক আৰু ভিডিঅ'ৰ জৰিয়তে দেখুওৱা নহ'ল। বাট ভাবিছোঁ বহুত দিন যিহেতু ভিডিঅ' দিয়া হোৱা নাই বা আকৌ আপডেট দিয়া নাছিলোঁ, সেইকাৰণে আপোনালোকৰ মাজলৈ ভিডিঅ'টি লৈ আহোঁ। বাট বিয়াৰ কেইদিনৰ ভিডিঅ' মই দি থাকিবলৈ চেষ্টা কৰিম যদিহে মই পাৰোঁ। ভিডিঅ' ল'বলৈ কাৰোবাক ক'ব লাগিব, মইতো নিজে নোৱাৰিমে। ঠিক আছে, ব'লক ভিডিঅ'টি আৰম্ভ কৰিছোঁ আৰু দেখাই আছোঁ আজি কি কাম হয়। আজি যিহেতু বন্ধ আছে, কিবা কাম অলপমান হ'ব, দেখাই আছোঁ। চ' এভৰিৱান, ঘৰৰ সন্মুখখিনি এনেকৈ চাফা কৰি দিয়া গৈছে। আগতেতো ইয়াতে বহুত ফুল চুল আছিলে, এতিয়া পূৰা চাফা কৰি দিয়া গৈছে। বাট ফুলবিলাক কাটি পেলোৱা হোৱা নাই বাৰু। যিমানখিনি পাৰোঁ সিমানখিনি ফুল উঠাই দিছোঁ। থৈ দিছোঁ টাবত, যিমানখিনি পাৰোঁ সিমানখিনি ৰাখি দিছোঁ। আৰু এইটো ছাইডত এনেকৈ সন্মুখখিনিত মানে মানুহ বহা কৰা যাব আৰু বেক ছাইডত খোৱা লোৱা কৰা যাব, সেইখিনি দেখাই আছোঁ আপোনালোকক। আৰু এয়া হৈছে ৰুমৰ ভিতৰৰ অৱস্থা। চাওকচোন কেনেকুৱা আজি কিমান খেলি মেলি হৈ আছে। সঁচাকৈ বিয়াৰ আগমুহূৰ্তত ঘৰৰ অৱস্থা একেবাৰে নাইকিয়া হৈ যায়, গোটেইখিনি বস্তু খেলি মেলি হৈ আছে। আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখাই থাকিম। আৰু এয়া হৈছে মোৰ কছমেটিক্স প্ৰডাক্ট। এইখিনি মই নিজে অৰ্ডাৰ কৰি আনিছোঁ। দৰা ফালৰে হয় বাৰু, দৰাই পইচা দিছে, সকলোখিনি ময়ে কিনিছোঁ কাৰণ মোৰ পচন্দৰ হ'ব লাগিব। তাৰপিছত ব্ৰেকফাষ্ট কৰি ল'লোঁ। তাৰপিছত লাগি গ'লোঁ কাপোৰ ইস্ত্ৰি কৰাত। ঘৰতে যিখিনি পাৰোঁ কাপোৰ ইস্ত্ৰি কৰা, কাপোৰ গুঠা আৰু ছাইড পটি চিলাই কৰা কামখিনি কৰিছোঁ। এয়া মায়ে ছাইড পটি লগাই আছে। এযোৰা মায়ে বিয়াত নিজৰ বুলি কাপোৰ লৈছে। তাৰ উপৰিও ঘৰতে গোটেইখিনি কাপোৰ পেকিং কৰা, মানে জোৰোণত যিখিনি দিব সেইখিনিও মই পেকিং কৰি দিম, সেইখিনিও ৰেডি কৰি আছোঁ। এয়া পেকিং বেগ চেগবিলাক আনিছোঁ। তাৰপিছত অলপমান ঘৰটোৰ চাফ চাফাই আৰু চিফ্ট কৰাৰ কামত লাগিলোঁ। কাষৰ ঘৰত এটা ৰুম ভাড়া লৈছোঁ আৰু তাতে কিছুমান বস্তু চিফ্ট কৰি থৈছোঁ আৰু ৰুমবিলাক খালী কৰিছোঁ, যিহেতু ঠাই বহুত প্ৰয়োজন হ'ব। তাত কামখিনি অকণমান সামৰি পাৰ্লাৰলৈকে আহিলোঁ, কাৰণ ফেচিয়েল কৰাবলগীয়া আছে বিয়ালৈ যিহেতু বেছি দিন নাই। আৰু এয়া মই পাৰ্লাৰত আহি পালোঁ আৰু ফেচিয়েলটো কৰাই লওঁ, তাৰপিছত দেখাই আছোঁ। দিনত কৰা কামখিনি দেখুৱালৈ এতিয়া খুৰীহঁতৰ ঘৰত খানা খাব আহিছোঁ। খানা খাব মাতিছে। খানা কি আছে দেখাই আছোঁ। চাটনিও আছে খানা। মা আৰু মই দিও আহিছোঁ, দেখাই আছোঁ খানাত কি আছে। চ' এভৰিৱান, খানা খাই ঘৰ আহিলোঁ আৰু মা আৰু মই অকণমান পেকিঙত ব্যস্ত। আচলতে পেকিং মানে মান ধৰা কাপোৰখিনি, মানে দৰা ফালৰ মান ধৰা কাপোৰখিনি আমি কিনিছোঁ আৰু এইখিনি ধুনীয়াকৈ পেকিং কৰি থৈ দিছোঁ। পিছত দেখাম বাৰু যদি পচিবল হয়। আচলতে দৰাই যিখিনি কাপোৰ আমাৰ ঘৰৰ মানুহক মান ধৰিব, সেইখিনি কাপোৰো ময়ে কিনিছোঁ। কিয় কিনিছোঁ বাৰু আপোনালোকে নিজে গম পাব। আৰু এয়া দেখিছেনে ৰুমৰ অৱস্থা। হাই এভৰিৱান, বৰ্তমান 10th হাউচৰ মানুহ আহি গ'ল আৰু বাহ চাহ পেলাইছে। এতিয়া মানে খুঁটা পুটাৰ কাম চলিব, দেখাই আছোঁ। যিহেতু আজি বিয়াৰ ৰভাত প্ৰথম খুঁটা পেলাব, সেয়েহে ভগৱানৰ সাক্ষী কৰি প্ৰথম খুঁটাটো পেলাব আৰু তাত চাকি জ্বলাব। মায়ে এইখিনি ৰেডি কৰি আছে আৰু এয়া ধুনীয়াকৈ গোটেইখিনি থালখন ৰেডি কৰি তালৈকে লৈ যাব। আপোনালোকৰ ফালে এয়া নিয়ম আছেনে জনাবচোন। আমাৰ ফালে এনেকুৱা নিয়ম আছে, বহুতে কৰে আৰু বহুতে হয়তো নকৰেও চাগে। আৰু এয়া ধুনীয়াকৈ চাকি গছি জ্বলাই দি ইয়াতে প্ৰথম খুঁটাটো পুতিব, তাৰমানে ৰভাৰ যিটো প্ৰথম খুঁটা হয় সেই খুঁটাটো লগাই দিব। আৰু সকলোখিনি কাম ৰাতিপুৱাই দৌৰা দৌৰিকৈ কৰি ষ্টেচন যাবলৈ ওলাইছোঁ।
ষ্টেচন যাবলৈ ওলাইছোঁ অলপ এক্সাইটেড হৈ আছোঁ কি কাৰণে জানেনে দৰা পাৰ্টিৰ সকলো মানুহ ট্ৰেইনতে আহিছে আৰু নলবাৰী ষ্টেচনতে নামিব তেওঁলোকৰ কাৰণে ইয়া ৱেইট কৰি আছোঁ সৰু বাচ্চাসকলৰ কাৰণে চকলেট আনিছোঁ ৱেলকামৰ কাৰণে আৰু ডাঙৰসকলৰ কাৰণে গামোচা আনিছোঁ আৰু এয়া হৈছে গোটেই মোৰ শহুৰৰ পৰিয়াল গোটেইকেইজন মানুহ ট্ৰেইনৰ পৰা নামিলে আৰু ধুনীয়াকৈ সকলোকে সেৱা জনালোঁ তাৰপিছত সকলোৰে পৰা আশীৰ্বাদ ল'লোঁ মোৰ পৰিয়ালৰ কেইজনমান লোক গৈছিলে তেখেতসকলক আনিবলৈ আৰু দেখাই আছোঁ কি কৰি আছোঁ সকলোকে গামোচা দিম আৰু সন্মান জনাম আৰু প্ৰথমতে তেওঁলোকৰ লাড্ডু গোপালীয়া ভগৱানক লগত লৈ আহিছিলে বাগৰাকীয়ে মানে মোৰ দৰাৰ বায়েক হয় তেওঁ আনিছিলে আৰু তেওঁক সেৱা জনালোঁ তাৰপিছত এজন এজনকৈ সকলোকে গামোচা দি সন্মান জনালোঁ আৰু আমাৰ নলবাৰীলৈ তেখেতসকলক আদৰণি জনালোঁ খুব ভাল লাগিছে তেখেতসকলে আমাৰ মৰম আদৰখিনি আদৰি লৈছে খুবেই বেছি ভাল লাগিছে এইখিনি কৰা হোৱাৰ পিছত তেওঁলোকৰ কাৰণে হোটেল ঠিক কৰি থোৱা আছিলে আৰু তেওঁলোকে হোটেলত থাকিব গোটেইকেইজনকে হোটেললৈ লৈ আহিলোঁ আৰু বিয়াৰ প্ৰগ্ৰেম কালিৰ পৰা আৰম্ভ হ'ব আপোনালোকক দেখাই থাকিম